गई थी बिंगो को कहाँ लेके गई थी? उधर क्या किया बिंगो? उधर बिंगो क्या किया था? किया था। और किया था। निकला था। वो कैसे निकला था? हाय फ्रेंड्स, गुड मर्निंग। আজি হল বৃহস্পতিবাৰ আৰু ৰাতিপুৱাৰ পৰা মই ব্লগটো আৰম্ভ কৰি দিছোঁ। এতিয়া 7:30 বাজিছে আৰু এয়া শুই উঠিছোঁ অলপ আগত। বিছনা জপাই নাই, এফালে এইবোৰ সকলোবোৰ খেলিমেলি হৈ আছে। এইবোৰ বিছনা পত্ৰ জাপি ঘৰ মুচি আজৰি হৈ ল'ম বুলি ভাবিছোঁ। আৰু ছোৱালী আৰু দেউতাক গ'ল বিংগোক, মানে আমাৰ ডগিটোক ৰাস্তালৈ নিলে শৌচ প্ৰস্ৰাৱ কৰাবৰ বাবে। আৰু মই আছোঁ এতিয়া এইখিনি কাম কৰিবৰ কাৰণে। শাহুমা আছে খুৰাহঁতৰ ঘৰত, তাত ব্ৰেকফাষ্ট বনায় আৰু ইয়াত আমি খাওঁহি, কাৰণ খুৰা খুৰী অকলে থাকে। সেইকাৰণে আমি ইয়াত আকৌ বেলেগকৈ বনাই নাই খোৱা, তাতে বনাইগৈ আকৌ ইয়াত খাওঁ। আৰু আপোনালোক সকলোকে মোৰ এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ব্লগটো চাই আপোনালোকৰ ভাল লাগিব, আৰু যদি ভাল লাগে এটা লাইক কৰিব। আৰু আপুনি যদি মোৰ চেনেলত নতুন, প্লিজ ছাবস্ক্ৰাইব টু মাই চেনেল। তেন্তে ফ্ৰেণ্ডছ, আহক ব্লগটোলৈ আগবাঢ়োঁ। কালি বহুত ডাঙৰকৈ বৰষুণ দিছিলে, বিজুলী ঢেৰেকণি সকলোখিনি লগতে আহিছিলে। আৰু শুনামতে আজি বৃহস্পতি, শুক্ৰ, শনি এই 3 দিন ধাৰাসাৰে বৰষুণ, লগতে বহুত বেছি ধুমুহা আহিব বুলি কৈছে। ধুমুহা আহিলে মানে সাগৰৰ ঢৌটো উঠি আহি ৰাস্তালৈ উঠি আহে বানপানী অহাৰ নিচিনাকৈ, কিন্তু মাছ নাহে। আমাৰ যিদৰে উজান পৰে বুলি কয় যে, তেনেকুৱা নহয়, অকল পানীটোহে আহে। চাওঁ কি হয়, যদি পাৰোঁ আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম। আৰু তাকে আহক আজি ব্লগটোলৈ আগবাঢ়োঁ। খোলো। Venga, Bingo. क्या कर रहा है? खाएगा? गई थी बिंगो को कहाँ लेके गई थी? उधर क्या किया बिंगो? उधर बिंगो क्या किया था? किया था। और किया था। निकला था। वो कैसे निकला था? उसका आँख के पास एक टिक्स था, निकाला। बाद में खाएगा वो, आजा। वो थक गया है, बाद में खाएगा बा।
बाद में खाएगा वो। ब्रेकफास्ट खाबले जाओ माने इसमें राइस फ्लोर रागी फ्लोर है ये राइस का है, राइस ग्राइंड की है ना अभी आंटी। ओ हम लोग वो मोटा डोसा बनाते हैं ना, उसमें ये पतला। राइस मिक्सित দি পেলাই পানী পিঠা নিচিনাকৈ পুৰিছে আৰু এয়া যোৱাকালি মাংস চব্জি আছিলে সেইকাৰণে মাংস পিচ ইমান নাই সৰু সৰু পিচ দুটামান আৰু এয়া ৰাতিপুৱা ব্ৰেকফাষ্ট খাই লওঁ তাৰপিছত মাছ আছে আজি দুপৰীয়া দালি বনাব লাগিব আৰু মাছ ফ্ৰাই কৰি দুপৰীয়া আৰু ৰাতিৰ আহাৰ সিভাগে হ'ব এতিয়া ব্ৰেকফাষ্টটো খাই লওঁ আৰু ইয়াত খুৰাহঁতৰ ঘৰতো এটা কুকুৰ আছে এটা ডগিয়ে এইটো খুৰাহঁতৰ কুকুৰটো ইয়াত পানী পিঠা যে পুৱে যে পানী পিঠা সেনেকুৱা নিচিনা যেনিবা নাৰিকল দিছে তাৰপৰা এয়া কালি মাংস চব্জি তাৰ লগত এইদৰে লগাই ব্ৰেকফাষ্ট খাই আহিলোঁ এতিয়া যাওঁ গাখীৰ আনিবলৈ গাখীৰ মানে এইখন গেটতে এইখন গেট ইয়াতে বেগ এটা থৈ দিওঁ তাতে দিয়েহি 1 লিটাৰ আৰু খুৰাহঁতৰ কাৰণে আধা লিটাৰ মুঠতে 1.5 লিটাৰ লগতে এখন নিউজ পেপাৰ এতিয়া এইকেইটা লৈ লওঁ আৰু আধা লিটাৰ দৈ আধা লিটাৰ খুৰাহঁতক আৰু 1 লিটাৰ আমাৰ গাখীৰ 1 লিটাৰ ইয়াতে থৈ যাওঁ আৰু খুৰাহঁতৰ আধা লিটাৰটো দি থৈ আহোঁগৈ লগতে বাতৰি কাকতখনো এই 3টা আমাৰ ইয়ালৈ থৈ যাওঁ এই 2টা তাত দি থৈ আহোঁগৈ আণ্টি গীতা আণ্টি এটা নিউজ পেপার चिकन कौन बुलाते कौन बुलाते? दूध को हाँ हाँ फ्रिज में रख। আইনা নানিলোঁ আৰু ইয়াত আইনা নাই মানে খুৰাহঁতৰ ঘৰত আছে আকৌ তালৈ যাব লাগে হেণ্ডুখন ল'বৰ কাৰণে সেইকাৰণে মোবাইলটো লগাই ল'লোঁ মোবাইলটো লগাই পেলাই আৰু এতিয়া ভাত খাবলৈ যাওঁ ছোৱালী শুই আছে
ভাত বনোৱাটো একো নেদেখুৱালোঁ, সেইকাৰণে খোৱাটো নেদেখুৱাওঁ। মানে দালি মই পাতিলোঁ, খৰধৰকৈ পতা হ'ল। দালিতে বিলাহী, পিঁয়াজ, আদা দি বইল কৰিলোঁ। তাৰপিছত বইল কৰা মানে চিটি 3টামান মানে একেবাৰে সিজালৈকে কৰি ল'লোঁ। এইটো হ'ল ৰহৰ দালিটো, ইয়াত মচুৰ দাইলটো কমকৈ খায়। ৰহৰ দালিটো একেবাৰে 4-5টামান হুইচেল অহালৈকে সিজাই লৈ তাৰপিছত সেইখিনি হুইচেলটো যোৱাৰ পিছত অলপমান বইল কৰি তেল মাৰিলোঁ, ঘিউ দি পেলাই তাতে নৰসিংহ, ধনিয়াটো মই দাৰিতে কাটি দিলোঁ, নৰসিংহ, তাৰপিছত নহৰু, জলকীয়া পিছত দিলোঁ কাৰণ ছোৱালীলৈ অকণমান কাঢ়িলোঁ, জলকীয়া, আকৌ শুকান জলকীয়া, সৰিয়হ গুটি সেইবোৰ দি পেলাই তেল মাৰিলোঁ, হালধি, নিমখ, নেমু জোখত দি হৈ গ'ল। এয়া দুপৰীয়া ফুড সেন্দু লৈ তাৰপিছত ভাত খালোঁগৈ। আৰু দুপৰীয়া ভাত খোৱাৰ পিছত ভিডিঅ' নকৰিলোঁ, কিন্তু সন্ধিয়া সময়ত অলপমান বেলেগ ষ্টাইলত থাকিবলগীয়া হ'ল। চাদৰ মেখেলা পিন্ধি ল'লোঁ আৰু সাগৰৰ পাৰলৈ গ'লোঁ এটা বিশেষ কামত। কিটো কাম সেইটো আপোনালোকক কৈ আছোঁ। देखो हाय फ्रेंड्स बोलो चलो अभी धीरे धीरे जाएंगे। चल बोला बोला मैं बोल कुछ नहीं होगा, मैं पाउडर लगा दूंगी। আমাৰ এই পৰিলে সাগৰ পাৰলৈ আহিছোঁ। সাগৰৰ পাৰলৈ চাদৰ মেখেলা পিন্ধি অহাৰ কাৰণটো হ'ল ফ্ৰেণ্ডছ, আচলতে হাজবেণ্ডৰ মাহীয়েক আৰু মহাকৰ 50 বছৰীয়া বিবাহ বাৰ্ষিকীৰ কাৰণে তেওঁৰ ছোৱালী থাকে আমেৰিকাত। তাই এটা ছাৰপ্ৰাইজ অনলাইন মানে অনুষ্ঠান কৰিব বিচাৰিছে। তাৰ কাৰণে সেয়া আছে দেওবাৰে, সেয়া আপোনালোকক দেখুৱাম বাৰু। তাৰ কাৰণে মোক ক'লে যে এটা বিহু ডান্স কৰি সাগৰৰ পাৰত কৰি দিবৰ কাৰণে অকণমান তাৰে ভিডিঅ' কৰিছিলোঁ। পিছত মই এডিটিং কৰি পেলাই যদি কপিৰাইট নাহে সম্পূৰ্ণ ভিডিঅ'টো মই আপলোড কৰিম ইউটিউবত। ইয়াৰে অকণমান ভিডিঅ' আপোনালোকলৈ এয়া আগবঢ়ালোঁ। আমি সাগৰৰ পাৰলৈ আহিছিলোঁ। আচলতে আমাৰ মাহী আৰু মহাকৰ এনিভাৰ্চেৰী হয় আৰু তাৰ কাৰণে এটা ছাৰপ্ৰাইজ উইচ দিবৰ কাৰণে শ্বুট কৰিবৰ কাৰণে আহিছিলোঁ। আৰু এতিয়া কৰি হৈ গ'ল, এয়া বেলিও মাৰ গ'ল। আৰু মই চাদৰ মেখেলা পিন্ধি আহিছিলোঁ। আৰু এয়া আজি বহুত ডাঙৰকৈ সুতবোৰ আহিছে, পানীবোৰ আহিছে। কিচা ন' বেবি ন'। আৰু ফ্ৰেণ্ডছ, আজি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। যদি ভাল লাগিলে চাই এটা লাইক কৰিবা। এই ছোৱালীজনীয়ে বালিবোৰ মোৰ ফালে পঠিয়াইছে চাওকচোন। কিচা ন' চাই যদি ভাল লাগিলে এটা লাইক কৰিব আৰু এনেকুৱা লাগিলে জনাব বাবে কমেণ্ট কৰিব। पकड़ने को गया था, ইয়াত কেঁকুৰা আছিলে, এজনে ধৰিবলৈ লৈ পৰিলে। আৰু তেন্তে ফ্ৰেণ্ডছ, আজিলৈ আহিছোঁ কোনো এটা নতুন ব্লগত।
আপোনালোকে